আশা কৰোঁ আপোনালোক ভালে আছে। নমস্কাৰ, মই ডক্টৰ চন্দন কলিতা। আজি আপোনালোকৰ মাজত আহিছোঁ স্বাস্থ্য সম্বন্ধিত এটা ধুনীয়া বিষয় লৈ। থাম্বনেইলত আপুনি ঠিকেই দেখিছে, এলকালাইন ৱাটাৰ বা ক্ষাৰযুক্ত পানী। এই এলকালাইন ৱাটাৰ কি, এই এলকালাইন ৱাটাৰ আমাৰ বাবে কিয় দৰকাৰী, এই গোটেইখিনি কথা আমি বিতংভাৱে আলোচনা কৰিম। তাৰ আগতে যদি মোৰ এই চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। লগত থকা বেল আইকনটো আপুনি প্লিজ টিপি দিব। স্বাস্থ্য সম্বন্ধিত ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপুনি তেতিয়া আগলৈও পাই থাকিব। আহকচোন এতিয়া আমি আলোচনা কৰোঁ এই এলকালাইন ৱাটাৰ কি বা ক্ষাৰযুক্ত পানী আমি কিয় খাব লাগে। এই কথাখিনি জনাৰ আগতে আমি এটা বস্তু জানিব লাগিব, সেইটো হৈছে pH। pH কি? এই pHৰ দ্বাৰা আমি কোনো এটা মাধ্যম টেঙা নে খাৰুৱা সেইটো নিৰ্ণয় কৰোঁ। pHৰ ভেলুটো যিমানে কমি যাব, ধৰি লওক 6, 5, 4, 3, 2, 1, মানে সিমানে কি হয়, মিডিয়ামটো মানে মাধ্যমটো এচিডিক বা টেঙা হৈ গৈ থাকিব। ঠিক তেনেকৈ pHৰ ভেলুটো যেতিয়া 7তকৈ বাঢ়ি গৈ থাকিব, ধৰি লওক 7, 8, 9, 10 এনেকৈ বাঢ়ি গৈ থাকিব, তেতিয়া এইটো কি হয়, এলকালিন মিডিয়াম বা ক্ষাৰযুক্ত মাধ্যম বুলি আমি চিনাক্ত কৰোঁ। এই pHৰ দৰকাৰটো ক'ত? প্ৰথম কথা, আমাৰ যিটো দেহত টেষ্ট থাকে, সেই টেষ্টখিনিৰ এটা ভেলু থাকে pH, সেইটো হৈছে 7.3 পৰা 7.4ৰ ভিতৰত। মানে আমাৰ যিটো ব্লাড, সেই ব্লাডটো আমাৰ ক্ষাৰযুক্ত। কিন্তু আমি ৰাতিপুৱাৰ পৰা যিবিলাক খানা খাওঁ, সেই মেক্সিমাম খানাই কি হয়, আমাৰ এচিডিক মাধ্যমৰ হয়। মানে ধৰি লওক আমি ৰাতিপুৱা চাহ খাওঁ, কফি খাওঁ, ভাত খাওঁ, পিছত যিবিলাকে বস্তু খাওঁ, এক্সেপ্ট মানে গাঢ় সেউজীয়া শাক পাচলিখিনিক বাদ দি বাকী যিবোৰ বস্তু খাওঁ, সেই মেক্সিমাম সেই বস্তুখিনি কি হয়, এচিডিক মিডিয়াম হয়, মানে টেঙাযুক্ত হয়। কিন্তু আমাৰ ব্লাডৰ লেভেলটো 7.3 বা 7.4 মানে ক্ষাৰযুক্ত, কিন্তু আমি খাই আছোঁ টেঙাযুক্ত। কিন্তু আমাৰ দেহৰ এই pHটো মেইনটেইন কৰিবলৈ আমি কি হয়, ক্ষাৰযুক্ত বস্তু খাব লাগে। আৰু যিমানে আমি ক্ষাৰযুক্ত বস্তু খাম, সিমানে আমাৰ দেহৰ কি হয়, বেমাৰবিলাক কমি থাকিব। বিশেষকৈ যিবিলাক মেটাবলিক ডিছঅৰ্ডাৰ, ধৰি লওক ডায়েবেটিছে হওক, ডায়েবেটিছো এটা মেটাবলিক ডিছঅৰ্ডাৰ। এই বস্তুবিলাকৰ পৰা আমি বাচি থাকিবলৈ কি হয়, আমি ক্ষাৰযুক্ত বস্তু খাব লাগে। সেইকাৰণে থাম্বনেইলখনত মই লিখিছোঁৱেই যে এলকালাইন ৱাটাৰৰ গুৰুত্ব ক'ত। এলকালাইন ৱাটাৰ আপুনি বনাব কেনেকৈ? এই এলকালাইন ৱাটাৰ বনোৱাটো একেবাৰে সহজ। আপোনাৰ ঘৰত তিয়ঁহ থাকে বা আপুনি বজাৰৰ পৰাও তিয়ঁহ কিনি আনে, গতিকে আপুনি কি কৰিব, তিয়ঁহটো বাকলৰ সৈতে গোল গোলকৈ ধুনীয়াকৈ কাটিব, তিয়ঁহ এটা, আৰু এটা নেমু টেঙাৰো ধুনীয়াকৈ গোল গোলকৈ 3-4 পিচমান কাটি ল'ব। লগতে আপুনি কি কৰিব, পুদিনা আছে, সেই পুদিনাৰ 4-5টামান পাত ছিঙি আনি একেলগে ল'ব। গোটেইখিনি আপুনি এটা জাৰত নতুবা মগত ল'ব, তাৰপিছত মগটো বা জাৰটো পানীৰে ধুনীয়াকৈ ভৰ্তি কৰি দিব। ঠিক আছে, গোটেই ৰাতি তেনেকৈ ৰাখি দিব। যদি ঘৰত ফ্ৰিজ আছে, ধুনীয়াকৈ ফ্ৰিজত ৰাখি দিব। ৰাতিপুৱালৈ আপুনি যিখিনি পানী তাত পাব, সেই পানীখিনিয়ে হৈছে আপোনাৰ এলকালাইন ৱাটাৰ বা ক্ষাৰযুক্ত পানী। আৰু এই ক্ষাৰযুক্ত পানীটো আপুনি সদায় খাবলৈ চেষ্টা কৰক। ৰাতিপুৱা উঠি আপুনি চাহ খোৱাৰ পৰিৱৰ্তে এই ক্ষাৰযুক্ত পানী আপুনি সদায় ৰাতিপুৱা একাপকৈ খাবলৈ চেষ্টা কৰিব। যদি সদায় নোৱাৰে, অল্টাৰনেট ডেইজতো খাবলৈ আপুনি চেষ্টা কৰিব, মানে এদিন এৰি এদিনকৈ। ঠিক আছে, তেতিয়া দেখিব আপুনি বহুত বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰিব। ধৰি লওক মেটাবলিক ডিছঅৰ্ডাৰ যেনেকুৱা ডায়েবেটিছ। ঠিক আছে, ডায়েবেটিছো এটা মেটাবলিক ডিছঅৰ্ডাৰ। এই ক্ষাৰযুক্ত পানী এইকাৰণে খাব লাগে যিহেতু আমাৰ টেষ্টটোৱে ক্ষাৰযুক্ত। ঠিক আছে, সেইকাৰণে আমি ক্ষাৰযুক্ত পানী খোৱাটো আমাৰ বাবে অতি দৰকাৰী। আমাৰ দেহটোত যিমানে ক্ষাৰযুক্ত মানে 7.3 বা 7.4 আশে পাশে মেইনটেইন কৰি ৰাখিব পাৰোঁ, তেতিয়াহ'লে আমাৰ দেহত বেমাৰৰ পৰিমাণ বহুত কমি যায়। আমি খোৱা খাদ্যবিলাক বহুত টেঙা হয় কাৰণে আমাৰ দেহত বহুত বেমাৰ হয়। ঠিক আছে, এতিয়াতো আপুনি বুজি পাইছে ক্ষাৰযুক্ত পানী কিয় খাব লাগে বা ক্ষাৰযুক্ত পানী কেনেকৈ বনায়। লগতে তিয়ঁহটো এনেও আমি খাব লাগে, কাৰণ তিয়ঁহৰ নেচাৰটোৱে হৈছে ক্ষাৰযুক্ত। তিয়ঁহৰ বাকলিত বহুত ফাইবাৰ থাকে। ঠিক আছে, তিয়ঁহৰ বাকলিৰ সৈতে আমি খাব লাগে। লগতে তিয়ঁহত 2টা এণ্টিঅক্সিডেণ্ট থাকে। ঠিক আছে, এটা হৈছে ফ্লেভনয়েডছ, আনটো হৈছে টেনিনছ। আমাৰ দেহত খানা চানা খোৱাৰ পিছত যিবিলাক ফ্ৰী ৰেডিকেল উৎপন্ন হয়, সেই ফ্ৰী ৰেডিকেলবিলাকে আমাৰ দেহটো বহুত ডেমেজ ঘটায়।
তিয়হ খোৱাৰ পিছত যিকেইটা এণ্টিঅক্সিডেণ্ট পাওঁ সেই এণ্টিঅক্সিডেণ্টকেইটাই আমাৰ এই ফ্ৰী ৰেডিকেলবিলাক ধ্বংস কৰাত সহায় কৰে। লগতে তিয়হত আপোনাৰ চিলিকা থাকে, চিলিকা প্ৰচুৰ পৰিমাণে থাকে কাৰণে বিউটি পাৰ্লাৰবিলাকত কি হয়, তিয়হটো টুকুৰা টুকুৰিকৈ কাটি ধুনীয়াকৈ গালত লগাই থৈ দিয়ে, কাৰণ চিলিকাই আমাৰ স্কিনটো ঠিকে ৰখাত সহায় কৰে। আনহাতে তিয়হত আকৌ এটা বস্তু থাকে ছালফাৰ, সেই ছালফাৰটোৱে আমাৰ চুলিবিলাক ভাল কৰি ৰখাত সহায় কৰে। আকৌ তিয়হ এইকাৰণে খাব লাগে, তিয়হত পটেছিয়াম বহুত থাকে। আমি খাদ্যত যিবিলাক খাদ্য খাই থাকোঁ সাধাৰণতে আমি নিমখযুক্ত খাদ্য খাওঁ, মানে নিমখ বা ছ'ডিয়াম ক্লৰাইড, কিন্তু হাই প্ৰেছাৰ থকা মানুহবিলাকে ৰেষ্ট্ৰিক্টেড চল্ট ডায়েট খাব লাগে। কি কাৰণে খাব লাগে? যেতিয়াই তেজত ছ'ডিয়ামৰ পৰিমাণটো কম থাকিব তেতিয়া প্ৰেছাৰটো কমি থাকে। যদি এইখিনি সময়ত মই মানুহজনক তিয়হ খাব দিওঁ, কিয়নো তিয়হত পটেছিয়ামৰ পৰিমাণ বহুত বেছি পৰিমাণে থাকে। পটেছিয়ামো এটা মিনাৰেল, ঠিক আছে। এই পটেছিয়ামটো যেতিয়া অধিক মাত্ৰাত আমাৰ দেহত সোমায় তেতিয়া কি হয়, তেজত থকা ছ'ডিয়ামৰ পৰিমাণটো এই পটেছিয়ামে ৰিপ্লেচ কৰায়, মানে তেজত পটেছিয়ামৰ পৰিমাণ বাঢ়ি যায়, লগত কি হয় ছ'ডিয়ামৰ পৰিমাণ কমি যায়, ফলত প্ৰেছাৰটো বহুত পৰিমাণে কণ্ট্ৰল হয়। সেইকাৰণে প্ৰেছাৰ থকা মানুহে তিয়হ খাব লাগে। তিয়হ খালে পটেছিয়ামটো দেহে বহুত পৰিমাণে পায়। এনেকুৱা নহয় যে আমাক ছ'ডিয়াম নালাগে, ছ'ডিয়ামো লাগে, সকলো বস্তুৱে আমাক লাগে, কিন্তু ছ'ডিয়ামৰ পৰিমাণটো প্ৰেছাৰ থকা মানুহৰ ক্ষেত্ৰত অলপ কমকৈ থাকিলে ভাল। সেইকাৰণে মই তিয়হ খাবলৈ কৈছোঁ। তিয়হ খালে আপোনাৰ পটেছিয়ামৰ পৰিমাণ বাঢ়িব আৰু ছ'ডিয়ামৰ পৰিমাণটো অলপ কম পৰিমাণে থাকিব, ফলত আপোনাৰ কি হয়, প্ৰেছাৰটো কণ্ট্ৰল হোৱাত সহায় হয়। গতিকে আজিৰ পৰা আপোনালোকে এলকালাইন ৱাটাৰ খোৱা ষ্টাৰ্ট কৰি দিয়ক আৰু সুস্বাস্থ্যৰ অধিকাৰী হওক। আশা কৰোঁ আপোনালোকে কথাখিনি বুজি পাইছে। আগলৈও আপোনালোকক লগ পাম এনেকুৱা ধৰণৰ ভিডিঅ' লৈ। তেতিয়ালৈ মই আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।